মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি আজি অসম বন্ধৰ ঘোষণা কৰা হৈছে আহ্বান জনোৱা হৈছে আক্ৰাছুৰ তৰফৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসমৰ বিভিন্ন স্থানত ইতিমধ্যে বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু তেনে সময়তে এই বন্ধ উঠাই ল'বলৈ এতিয়া হকিয়নি দিয়া হৈছে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা আক্ৰাছুৰ সভাপতি গৰাকীক আৰু সেই সন্দৰ্ভত এখন বিবৃতি প্ৰকাশ কৰি পঠিওৱা হৈছে আৰু বন্ধ উঠাই ল'বলৈ আক্ৰাছুৰ সভাপতিক হকিয়নি আৰক্ষী অধীক্ষকৰ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি বলৰাম বৰ্মনক চিৰাং আৰক্ষী অধীক্ষকৰ হকিয়নি বন্ধ উঠাই লৈ শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ নিৰ্দেশ জাননী প্ৰেৰণ কৰা হৈছে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা সভাপতিগৰাকীলৈ আৰু তৎকালীনভাৱে বন্ধ উঠাই নললে কঠোৰ ব্যৱস্থা গ্ৰহণৰো আনকি হকিয়নি আক্ৰাছুৰ সভাপতিগৰাকীলৈ পত্ৰ প্ৰেৰণ আৰক্ষী অধীক্ষকৰ এই পত্ৰখন প্ৰেৰণ কৰা হয় আক্ৰাছুৰ সভাপতি বলৰাম বৰ্মনলৈ আৰু চিৰাং আৰক্ষী অধীক্ষকে এই হকিয়নিৰ এখন পত্ৰ পঠায় সভাপতিগৰাকীলৈ যিহেতুকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আজি অসম বন্ধৰ আহ্বান জনোৱা হৈছে কালিৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত জনতা ভৱনৰ সন্মুখত এক বৃহৎ জংগী আন্দোলন গঢ়ি তোলা হৈছিল জনজাতিকৰণৰ দাবীতে অসম বন্ধৰ দাবী কৰাৰ লগে লগে অসম বন্ধৰ ঘোষণা কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে এই বন্ধৰ প্ৰভাৱ পৰিছে আৰু এই বন্ধৰ প্ৰভাৱৰ ফলত দেখিবলৈ পোৱা গৈছে আক্ৰাছুৰ বিভিন্নজন সদস্যই ইতিমধ্যে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত আজিৰে পৰা অৰ্থাৎ 23 ছেপ্টেম্বৰ পুৱা 5 বজাৰ পৰা কাইলৈলৈকে 24 ছেপ্টেম্বৰ পুৱা 5 বজালৈকে অৰ্থাৎ 24 ঘণ্টাৰ বন্ধৰ যে আহ্বান জনোৱা হৈছিল সেই বন্ধ অতি শীঘ্ৰেই উঠাই ল'বলৈ শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা চিৰাং আৰক্ষী অধীক্ষকগৰাকীয়ে এখন পত্ৰৰ জৰিয়তে সভাপতিগৰাকীক হকিয়নি প্ৰদান কৰে আৰু অতি শীঘ্ৰেই তৎকালীনভাৱে এই বন্ধ উঠাই নললে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আনকি পত্ৰত উল্লেখ কৰে সভাপতিগৰাকীলৈ লিখা আৰু আক্ৰাছুৰ সভাপতিগৰাকীলৈ যি পত্ৰ প্ৰেৰণ কৰা হয় সেই পত্ৰত অতি শীঘ্ৰেই বন্ধ উঠাই ল'বলৈ হকিয়নি দিয়া হয় চিৰাঙৰ আৰক্ষী অধীক্ষকগৰাকীৰ তৰফৰ পৰা আৰু যিহেতুকে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ পৰিছে সেই বন্ধৰ প্ৰভাৱৰ বাবে এতিয়া বন্ধৰ বাবে যি টায়াৰ জ্বলোৱাৰ দৰে এক পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থন জনাই বিভিন্নজনে যি প্ৰতিবাদ কৰিছে সেইসমূহ প্ৰত্যাহাৰ কৰি বন্ধ উঠাই ল'বলৈ বৰ্তমান সময়ত হকিয়নি দিয়া হৈছে আৰক্ষী অধীক্ষকগৰাকীৰ তৰফৰ পৰা শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ হকিয়নি দিয়া হৈছে আৰু তৎকালীনভাৱে বন্ধ উঠাই নললে আনকি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও চিৰাঙৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই পত্ৰখনত উল্লেখ কৰে আক্ৰাছুৰ সভাপতি বলৰাম বৰ্মনক